এই মুহূৰ্তত জনাইছো সবু দৰ্শকক এটা বিগ ব্ৰেকিং নিউজ। ৰূপহীহাটৰ শ'লমাৰীত উত্তপ্ত পৰিস্থিতি। নিৰ্বাচনী হিংসাৰ ভয়ংকৰ ৰূপ লৈছে সামগুৰিত। কংগ্ৰেছ বিজেপিৰ সংঘাত দুই পক্ষৰ কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত হোৱা লোককেইজন ক্ৰমে গুৰুতৰভাৱে আহত হৈ বিজেপি কৰ্মী দিলৱাৰ হুছেইন, আব্দুল ৰহমান, আবু তাহেৰ আৰু কংগ্ৰেছ কৰ্মী ক্ৰমে কামালউদ্দিন, আলালউদ্দিন, আব্দুল হাছিম। অতি সংকটজনক হোৱাৰ বাবে দুই পক্ষৰ আঘাতপ্ৰাপ্ত লোককেইজনক স্থানীয় লোকৰ তৎপৰতাত কাৱৈমাৰী FRUত লৈ অনা হয়। ঘটনাস্থলীত কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন আৰু বিজেপিৰ সুৰেশ বৰা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আঘাতপ্ৰাপ্ত লোককেইজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে। হিংসাত্মক ঘটনাৰ ভয়ংকৰ পৰিস্থিতিৰ ৰূপ লৈছে সামগুৰিত। নিউজ ডেস্ক ৰিপৰ্ট, সামগুৰি লাইভ। আপোনালোকে ইমান দিনে সদায় কৈ থাকে যে বিজেপি কৰ্মীয়ে কংগ্ৰেছক মাৰিছে, কংগ্ৰেছক আক্ৰমণ কৰিছে। আজি নিজে স্বচক্ষে আপোনালোকে দেখা পাইছে যে আমাৰ কৰ্মী শান্তভাৱে থাকোঁতে কৰ্মীৰ মাজত তেওঁ নিজে ৰকিবুল হুছেইন ডাঙৰীয়াই নিজে এটা পদযাত্ৰা কৰি গৈ পেলাই কৰ্মীৰ মাজত যুদ্ধ কৰিবলৈ কি দৰকাৰ আছে? সাধাৰণ কৰ্মী কংগ্ৰেছৰ দুজন কৰ্মীৰ মাজত আঘাত হৈছে, বিজেপিৰ 3-4জন কৰ্মী বিজেপিৰ আঘাত হৈছে। এইবিলাক কৰি কিবা লাভ আছে নেকি? ৰকিবুল হুছেইন ডাঙৰীয়াক মই সুধিছোঁ, এইবিলাক কৰি লাভ আছে? ইন'চেণ্ট কৰ্মীসকলৰ মাজত কাজিয়া লগাই এইসব অশান্তি কিয় কৰিব লাগে? অশান্তি কৰি কি ৰাইজৰ পৰা ভোট পাব নেকি? আমি অশান্তি কৰা নাই। আমাৰ কৰ্মীকেইজন এতিয়া আহত হৈছে। গোটেইকেইজন কৰ্মীক মই নিজে ব্যক্তিগতভাৱে এতিয়া মই গুৱাহাটীলৈ লৈ যাম, লৈ গৈ তেওঁলোকক ট্ৰিটমেণ্ট কৰাম। আৰু মই এটা কথা কৈছোঁ, মই মোৰ প্ৰত্যেকজন কৰ্মীক মই শিঙিমাৰী জিলা পৰিষদৰ আৰু চামগুৰি সমষ্টিৰ যিমান বিজেপি কৰ্মী আছে মই প্ৰত্যেকক আহ্বান জনাইছোঁ, আপোনালোকৰ আজি কৰ্মী আঘাত হৈছে। আমাৰ এজন বিজেপি কৰ্মীৰ মৃত্যু ঘটিছে এইবাৰ। মই এতিয়া আৰু শান্তি হৈ বহি নাথাকিম। এতিয়া এটা কথা ৰকিবুল হুছেইন ডাঙৰীয়াক মই এতিয়াই ক'লোঁ, আজিলৈকে আমি শান্তিপূৰ্ণভাৱে কেজুৱেলিটি তেওঁ সদায় মিডিয়াৰ আগত কৈ তেওঁ গোটেই অসমত জনাব বিচাৰিছে যে বিজেপি কৰ্মীয়ে কংগ্ৰেছৰ কৰ্মীক এটেক কৰিছে বুলি। আমি কোনো এটেক কৰা নাই, এতিয়ালৈকে প্ৰত্যুত্তৰ দিয়া নাই। আমাৰ কৰ্মীৰ মৃত্যু হৈছে, বিজেপিৰ এজন কৰ্মীৰ মৃত্যু হৈছে, কেইবাজনো কৰ্মী এতিয়া হস্পিটেলৰ সন্মুখত মই আছোঁ, এখন কাৱৈমাৰী হস্পিটেলৰ সন্মুখত 4জন কৰ্মী এজন কৰ্মী এতিয়া ব্ৰেইন হেমাৰাইজ হ'ব, তেওঁক স্কেনিং কৰিব লাগিব, মই এতিয়া গুৱাহাটীলৈ তেওঁক লৈ যাব লাগিব। এই অৱস্থাত আজি কাৱৈমাৰী হস্পিটেলৰ পৰা ৰকিবুল হুছেইন ডাঙৰীয়াক মই কৈছোঁ যে আজিৰ পৰা যদি হিংসা তেওঁ বৰ্জন নকৰে, তেওঁ অহাকালিৰ পৰা আমি সকলোৱে গৈ মৌনতাৰে মুখত ক'লা কাপোৰ পিন্ধি ভোট বিচাৰিম। মুখত সকলোৱে ক'লা কাপোৰ পিন্ধি প্ৰত্যেকৰ ঘৰলৈ যাম যে ৰকিবুল হুছেইনৰ এই অশান্তিকৰ গুণ্ডাগাৰ্দিৰ পৰা আমাক মুক্ত কৰক। কিছু সময় পূৰ্বতে কিন্তু ৰকিবুল হুছেইনৰ ভোৰবন্ধাত এক জনসভাৰ আয়োজন কৰিছে, তাৰ পিছতে এই ঘটনা সংঘটিত হৈছে। তেওঁ এইটো কৰেই, তেওঁ কাজিয়া পাতি লাগি তেওঁ যুদ্ধ কৰে, এইবিলাক তেওঁ নিয়মেই। আজিৰ পৰা নেকি? এইবাৰতো অলপ শান্ত হৈ আছে, আমি শান্ত হৈ আছোঁ এতিয়ালৈকে। আমাৰ কৰ্মীৰ মৃত্যু হৈছে, আমাৰ কৰ্মীয়ে মাৰ খাইছে, এইবিলাক ভাল কথা হোৱা নাই। এতিয়া ৰাইজে চাই আছে, তেওঁৰ এতিয়াও ইমান গুণ্ডাগাৰ্দি, মানুহে বেয়া পাইছে। আৰু এই প্ৰত্যুত্তৰ মই আজি শেষ হ'ব লাগিব। আজি যদি শেষ নহয়, তাৰ পাছত আমিও মুখত ক'লা কাপোৰ মানি সকলো ঘৰলৈ গৈ ভোট বিচাৰিম যে আমি ক'লা পতাকা পিন্ধি পেলাই ভোট বিচাৰিছোঁ। ৰকিবুলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ, ৰকিবুলৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে প্ৰতিবাদ আমি সাব্যস্ত কৰি ৰাইজক ভোট বিচাৰিম যে আমাক শান্তি লাগে। আমি চামগুৰিত শান্তি বিচাৰিছোঁ, চামগুৰিত প্ৰগতি বিচাৰিছোঁ, চামগুৰিৰ ৰাইজৰ মাজত মাৰা কাটা আমি বিচৰা নাই।